লকডাউন নামানে বাৰে বাৰে কোৱাৰ পিছতো নামানে আৰু সেয়ে ঘৰৰ পৰিৱৰ্তে লকডাউন এতিয়া জেলত প্ৰথমে মাইকত আৰক্ষীৰ কাটৰ আহ্বান ঘৰৰ পৰা নলাব কোনো ব্যক্তি যাতে ৰাজপথলৈ ওলাই নাহে বৰ্তমান অসমতো কৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই আছে তাৰ পাছতো ওলায় কিন্তু ৰাজপথত নাকি লগাবলৈ থিয় হৈ থাকে আৰক্ষী ইতিমধ্যে মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে 1200তকৈও অধিক বাহন থানাবোৰ ভৰি পৰিছে জব্দকৃত বাহনেৰে থানা নহয় যেন বাইক ষ্টেণ্ডহে আইন ভংগকাৰীৰ ওপৰত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন আইন ভংগকাৰীৰ 52 জনক আটক কৰিছে আৰক্ষীয়ে 20টাৰো অধিক গোচৰ ৰুজু হৈছে গুৱাহাটীত 20টাতকৈ বেছি গোচৰ ৰুজু কৰা হৈছে যিসকল মানুহে উলংঘা কৰিছে লকডাউনৰ তেওঁলোকৰ ওপৰত আমি আইনগতভাৱে কঠোৰ ব্যৱস্থা লৈ আছোঁ নিজামুদ্দিন কাণ্ডৰ পাছত মাইকত আৰক্ষীৰ আহ্বান মুছলমান সম্প্ৰদায়ৰ লোকে ঘৰতে থাকি নামাজ পঢ়ক মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলৰ প্ৰতি অনুৰোধ আজানৰ ব্যৱস্থা নিজৰ ঘৰতে কৰক মছজিদলৈ যেন কোনো ওলাই নাহে ছ'চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে চাইবাৰ চেল আৰু চাইবাৰ ডোমে অহৰ্নিশে চকু ৰাখিছে চেঞ্চিটিভ পোষ্ট দিলে বিপদ নিশ্চিত আমাৰ চাইবাৰ চেল এইবিলাক মনিটৰ কৰি আছে আৰু যিসকলে আইন ভংগ কৰি কিছুমান যদি ফেক নিউজ ইত্যাদি দিছে তাৰ ওপৰত আইনগত ব্যৱস্থাও লোৱা হৈ থকা হৈছে তেজপুৰৰ পৰা গোৱালপাৰালৈ চালক হেণ্ডিমেন সহ 47 গৰাকী লোক যোৱা AS12BC 5749 নম্বৰৰ আল্ট্ৰা বাছখন জব্দ কৰিছে শোণিতপুৰ আৰক্ষীয়ে অসম চৰকাৰে সীমান্ত এলেকা চিল কৰাৰ পৰিপ্ৰেক্ষিতত বাছখন জব্দ কৰিছে শোণিতপুৰ আৰক্ষীয়ে বাছ কাৰ অথবা বাইক একো সাৰি যোৱা নাই আৰক্ষীৰ খেন চকুৰ পৰা গতিকে ঘৰত থকাই ভাল